হয় চাওক, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বজালী জিলা সমিতিৰ ফালৰ পৰা এটি স্মাৰক পত্ৰ আজি আমাৰ বজালী জিলাৰ আয়ুক্ত ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰোঁ। তেখেতক আমি হস্তান্তৰ কৰোঁ এখন স্মাৰক পত্ৰ। আৰু এই স্মাৰক পত্ৰখনত উল্লেখ আছে বিশেষকৈ আমাৰ ৰাজাঘাট বৰহিমালা যিটো ৰোড আছে, যিটো PW ৰোড আছে, আজি বহুত দিনৰ পৰা বা আজি মাহৰ পৰা ৰাস্তা ঘাটখন একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। বাৰিষাৰ ছিজনত মৰণ ফান্দৰ দৰে সৃষ্টি হয়। গতিকে সেই এটা ডিমাণ্ড আছিলে। আৰু এটা ডিমাণ্ড আছিলে আমাৰ মধ্যকা গাঁও পঞ্চায়তত বালাপাৰা বজাৰৰ পৰা নেওলাপিটালৈ যিখন ৰোড আছে, যিখন ৰাস্তা আছে, সেই ৰাস্তাৰ মাজমজিয়াত তথা কাৱৈমাৰী 12 নং ব্লকৰ উত্তৰ পূব চুবাত এখনি চিচাজান আছে। আৰু সেই চিচাজানৰ ওপৰেৰে এখন ৰাস্তা গৈছে বা তাতে এখন হাকো আছে। আজি 60-65 বছৰৰ পৰা এই ৰাস্তাখন কোনো ধৰণৰ মেৰামতি কৰা নাই। এই দলংখনৰ কোনো ব্যৱস্থা কৰা নাই। বিভিন্নজন জনপ্ৰতিনিধি আহে, তেওঁলোকে বিভিন্ন ধৰণৰ আভুৱা ভাৰি এই অঞ্চলটোক এই অঞ্চলৰ মানুহক লৈ হেতালি খেলা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আজি আমি বজালী জিলাৰ মাননীয় আয়ুক্ত ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ কৰিছোঁ। আৰু এই স্মাৰক পত্ৰখনত আমি উল্লেখ কৰিছোঁ যে অতি কম দিনৰ ভিতৰত জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতিনিধি দল তাতে উপস্থিত হ'ব লাগে। আৰু উপস্থিত হোৱাই নহয়, সেই ঠাইৰ বুজ লৈ পেলাই সেই যিটো সমস্যা, যিটো ৰাজ্যৰ যিটো ডাঙৰ সমস্যা, এই সমস্যাটো অতি সোনকালে অতি কম দিনৰ ভিতৰত যাতে স্থায়ী সমাধান কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনাইছোঁ, লগতে দাবীও জনাইছোঁ যে অতি সোনকালে ইয়াৰ যিটো স্থায়ী সমাধান, সেই সমাধানটো লাগে। অন্যথা আমি নেমচুৰ ফালৰ পৰা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ এই প্ৰতিনিধি দলটোত উপস্থিত থাকে আমাৰ বজালী জিলা নেমচুৰ সাধাৰণ সম্পাদক সভাপতি হিচাপে মই, উপসভাপতি আদি কৰি কেইবাজনো ব্যক্তি আমি উপস্থিত হৈ মাননীয় আয়ুক্ত ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰোঁ স্মাৰক পত্ৰখন। আৰু তেখেতে আমাক আশ্বাস দিছে যে অতি কম দিনৰ ভিতৰত তালৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিম।